নমস্কাৰ বন্ধু বান্ধৱীসকল, মই লিপিকাই স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল মই লিপিকা এণ্ড অৰ্ণৱৰ দ্বিতীয়টো ব্লগলৈ। আশা কৰোঁ আপোনালোক সকলোৱে চাব আৰু চাই পেলাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মৰম আশীৰ্বাদ কৰি যাব যাতে আমি আগুৱাই যাব পাৰোঁ। আৰু আমাৰ অৰ্ণৱ সেইফালে গা ধুই আছে কাৰণ আজি ভণ্টি চাবলৈ যাব। ভণ্টি মানে আমাৰ দেৱৰটোৰ ছোৱালী এজনী জন্ম হ'ল কালি কাতি বিহুৰ দিনা। কালি মেডিকেল যোৱাৰ ভাগ্য মোৰ নহ'ল। আমাৰ ঘৰৰ সকলো গ'ল, ভাত পানী লৈ গ'ল, কিন্তু মই আজি যাম বুলি ভাবিছোঁ ভাত পানী লৈ, কাৰণ মোৰ মন যায় ন চাবলৈ। গতিকে আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। কি কৰি আছানো? বহি আছো। তুমি আজি ক'লৈ যাবানো? ভণ্টি চাবলৈ। ভণ্টি চাবলৈ কি নিম কৈছিলা? খেলা বস্তু। ভণ্টিয়ে খেলিব পৰা নাই হোৱা নহয়। ভণ্টিক খেলাই দিবা নেকি? ভণ্টিক আজি লৈ আহিবা নে থৈ আহিবা? লৈ আহিবা। কেনেকৈ ল'বা ভণ্টিক দেখুৱাই দিয়া। এনেকৈ ল'ব পাৰিবা? পাৰিম। অঁ, ভণ্টিজনী সৰু নহয়। অঁ, ভণ্টিজনী সৰু। তুমি কি কৰিবা ভণ্টিজনীক? মৰম কৰিবা? অঁ, সেইটো তুমি যাবা। অঁ, যামতো আকৌ। আমাৰ অৰ্ণৱ আধা আধি ৰেডি হৈ আছে বাৰু, গা পা ধুই ফিটিং হৈ গ'ল ন। একেৰাহে ভনীয়েকৰ কথা কৈ থকা এইটো হৈছে আমাৰ মাইনা। ভণ্টিক কেতিয়া চাবলৈ পাম, কেতিয়া ল'ম, একেৰাহে অকল সেইবিলাক কথা। ভণ্টিক চাবলৈ যাওঁ বুলি কৈয়ে আছে একেৰাহে। সেইজন আমাৰ অৰ্ণৱ আগত বহিলে বোলে ভনীয়েকক সোনকালে দেখিবগৈ। আৰু এজন হৈছে আমাৰ খুৰাৰ ল'ৰা। সি বহুত ধুনীয়া বাঁহী বজায় আৰু নিজে বনাই বিক্ৰীও কৰে। বৌয়ে কৈছে চুলিখিনি মেলি দে, তই ভিডিঅ'ত ওলাই আছ, আৰু সি সেইটো কাৰণে জমাবৰ কাৰণে চুলিখিনি মেলি পেলাই আছে। আৰু আমি যিমান ক'লেও সি চুলিখিনি কটা নাই, কাটিব চাগে সময় হ'লে, মন গ'লে। দেখোঁ এনেকৈ বাদ্যযন্ত্ৰত জড়িত হৈ থকা ল'ৰাবিলাকে এনেদৰে ৰাখে, সেইটো কাৰণে সিও ৰাখিছে চাগে। আৰু এইখিনি সকলোখিনি ৰেডি কৰি আমি লৈ আহি আছোঁ আমি কেইজন। আৰু এনেদৰেই কিবা থাকিলে নেকি চাইছোঁ, একো নাই বাৰু। কিবা কিবি মিঠাই অলপো আনিবলৈ দিছিলোঁ, এয়া মিঠাই আনিলে। আৰু কণমানিজনীলৈও কিবা এটা গিফ্ট লৈ লৈছোঁ। নতুনে মানে প্ৰথম দিব লাগিব নহয় জানো। ফাইনেলি পাই গ'লোহি আমি কণমানিজনীৰ ওচৰত। এইজনী আমাৰ টিকলি শুই আছে, বৰমাকে লৈ আছে প্ৰথমে। ময়ো অকণমান ল'লোঁ। মোৰ গছত কিন্তু চকু মেলি আছে, মোক ভালকৈ চাইছে চাগে। ডাঙৰ বৰ্তাকে ল'লে, এবাৰ সৰু বৰ্তাকে লৈ আছে। সকলোৰে মনত পূৰা আনন্দ। আৰু প্ৰথম ছোৱালী হৈছে সকলোৰে ল'ৰা, এই প্ৰথম ছোৱালী। আমাৰ অৰ্ণৱৰ কথাটো ক'বই নালাগে, কি কৰোঁ কি নকৰোঁ উপায় নাই। শেষত বাপেকে বহি দিবলগীয়া হৈছে চুমা খাই বোলে। লাহেকৈ পেটতে চুমা এটা খাইহে শান্তি পাইছে আমাৰ অৰ্ণৱে। সেয়া তাত এনেদৰেই সময়বোৰ পাৰ কৰিলোঁ। মেডিকেলৰ পৰা আহি আমি পালোঁহি, আৰু লগতে আমাৰ পেচেণ্টকো লৈ আহিলোঁ, কাৰণ নৰ্মেল এদিন ৰাখিলে আৰু সেইটো কাৰণে লৈ আহিলোঁ। আৰু আহি পোৱাৰ পিছত মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, কেনেকৈ কি কৰিলোঁ নিয়ম কানুন সেইখিনি আপোনালোকক মই দেখুৱাব নোৱাৰিলোঁ, কাৰণ ঘৰতো বহুত মানুহ আছিলে, মই ব্যস্ত হৈ পৰিব লগা হ'ল। আৰু তেওঁলোকক এতিয়া খুৱাই বোৱাই আজৰি কৰি পঠিয়ালোঁ। বোৱাৰীজনী ঘৰতে থাকিব বোলে কেইদিনমান, মাকৰ ঘৰত কেইদিনমান থাকিব, ৰখাওঁ বুলি কৈছে। সেইকাৰণে আমিও সন্মতি দিলোঁ, লৈ যাওক। মাকে যিমানখিনি কৰিব পাৰিব, মইতো নোৱাৰিম চাগে নহয় জানো। সেইটো কাৰণে কেইদিনমান ৰাখোঁ বুলি ক'লে পঠিয়াই দিলোঁ। দুখো লাগিছে নতুন ঘৰৰ সদস্যজনীক পঠিয়াই দিবলৈ, কিন্তু হ'লেও উপায় নাই, সকলোৰে ভালৰ কাৰণে পঠিয়াবই লাগিব। আৰু এতিয়া আহি আছে হেনো আমাৰ কচুদা, মানে প্ৰকাশ ভাইটি আহি আছে। তাকে ভাত পানীও যোগাৰ কৰোঁ, সময়ো হৈছে। দেউতা যাব গুৱাহাটীলৈ, গতিকে ইয়াতে ভাতকেইটা খুৱাই পঠিয়াওঁ বুলি ভাবিলোঁ। খুৱাই মেলি পঠিয়াওঁ, বনাওঁ। আৰু কচুদা আহিলে লগ পাই আছোঁ আপোনালোকক দেই। অঁ, আমাৰ কচুদা পাই গ'ল সেয়া। নমস্কাৰ সকলোকে। আজি বহু দিনৰ মূৰত আহিছোঁ আপোনালোকৰ মাজলৈ, আৰু মোৰ চেনেলতো ভিডিঅ' দিয়া নাই, হয়তো সকলোৱে চাই আছে চাগে যিকেইটা দিছোঁ। এতিয়া কথাটো হ'ল যে কি, কিবা কাম এটাত অকণমান লাগি আছোঁ, যাৰ কাৰণে চেহেৰা একদম সলনি হৈ গৈছে। আৰু এইফালে আছে পোৱালি, এইফালে আছে আমাৰ বাইদেউ। খানা পিনা ৰেডি কৰি আছে, ধুমধাম খাম। আৰু বেছি খাম বুলিয়ে আহিছে, সেইটো কাৰণে বনাইছোঁ বুলি আহিছোঁ বাৰু। চেহেৰা বেলেগ হৈ গৈছেগে বনাওঁতে। মোক এনেই কৈ দিলা, খাম বুলি কৈ দিলা। মই মাতিছিলোঁ দেই খাবলৈ, মই মাতিছিলোঁ। মোক খাবলৈ মাতি পিনি কৈছে খাম বুলি আহিছে। নাখাওঁ, গুডু নাখাওঁ নে?
খাম নাখাওঁ মই নাখাওঁ অৱস্থা নাইকিয়া হৈ গৈছে অ আমাৰ ল'ৰাটো উপায় নাই আৰু এয়া আমাৰ মামা খাব নহয় ভাত খাব ন মামা ইয়া এইয়া, এইটো মই গুলি লৈ আছো গুলি লৈ আছে এইটো কোনে লৈ দিছে কৈ দিয়া কোনে লৈ দিছে বাৰু এইটো আমি আমি মানে কোন আছিলে কিনোতে মই আৰু বাবা মই নাই মামাও আছিলে দেখোন সেইটো কেছটো ইয়াৰ লগত কালাৰটো নিমিলে এইয়া একদম বেলেগ মামা। হৈ যাওঁ দেই আমি বগা বগা এক মাহৰ ভিতৰত বেলেগ বনাই দিম মা ইয়া দৈ খেতি কৰিছো যেতিয়া খেতি লাগিব সকলোকে জনাম আৰু সকলোকে খাবলৈ মাতিম খেতি কৰিছো কিন্তু কি খেতি কৰিছো এতিয়া নকওঁ কিন্তু খেতি কৰিছো ৰ'দতে কৰিছো কষ্ট হৈছে আকৌ মানে আমাৰ অতি মৰমৰ কণ্ঠশিল্পী মানস ৰবীন দা দেখিছে আপোনালোকে কিমান কষ্ট কৰি ৰ'দত খেতি কৰি আছে তেখেতৰ খেতিটো কি হৈছে সকলোৱে দেখি আছে কি খেতি কৰিছে আৰু মই হলো অলপ দুখীয়া নিচলা মানুহ অকমানি মানুহ ইমানটো ডাঙৰ হ'ব নোৱাৰো গতিকে মই খেতি এটা কৰি আছো কিন্তু এতিয়া আপোনালোকক দেখুৱাই নিদিওঁ লাহে লাহে সকলোবিলাক দেখুৱাম নে কি কোৱা হম এতিয়া কোৱা তুমি ভাল লাগিছে নাই মই আহিলত ভাল লাগিছে কিমান ভাল লাগিছে? এতিয়া ধুমধাম খানা বনাই আছে হুম? আপোনালোকে খাব ময়ো খাম খাব চবেই খাম চবে খাম সকলোৱে চাব সকলোৱে চাব অ'কে টাটা বাই 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 এয়া ভাইটি দেউতা হাজবেণ্ড তিনিজনে খাই আছে ভাত আমি পিছত খাম শেষেই হ'ব হ'ল ভাত খাই মই প্ৰথমৰ পৰা ভিডিঅ' কৰিব নোৱাৰিলোঁ ময়ো ব্যস্ত আছিলোঁ সেইকাৰণে ফাইনেলি ভাত খোৱা হৈ গ'ল আৰু কিহে কিহে খালো আপোনালোকক দেখুৱাল নহ'ল হয়তো এই বেলেগকে যদি ৰেকৰ্ডিং কৰি থৈছে নাজানো আপোনালোকে চাব মই বিশেষ সময় দিব পৰা নাই আৰু দেউতা গুচি গ'ল মই এতিয়া চিধা যাব লাগে ঘৰত অলপ দেৰি হৈ আছে মানুহ আহি আছে গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিছো কিবা ক'বা নেকি গুড নাইট বাই বাই কিন্তু জয় ৰাতিপুৱা হ'ব ভিডিঅ'টো কাইলৈ নহ'লে পৰহিলৈ পাব কাইলৈ নহ'লে পঢ়িলে পাব সকলোৱে চাব আৰু কোনোবা যদি মোৰ ফালৰ পৰা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব সিহঁতি ভাল ভাল ভিডিঅ' কেনেকৈ দিব লাগে মই অকণমান ট্ৰেইনিংটো দিয়াইছোঁ আৰু নতুন মানুহ যিহেতু অকণমান ভুল ভ্ৰান্তি হ'ব পাৰে ময়ো নতুন আৰু আপোনালোকে মৰম চেনেহ দি আগুৱাই লৈ যাব বুলি কামনা কৰিছোঁ আজিলৈ ভিডিঅ'টো ইমানটা সামৰিছোঁ জয় অসম